নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনালোকক আসাম টেট 2019 এডমিট কাৰ্ডৰ বিষয়ে কিছু আলোচনা কৰিম। এডমিট কাৰ্ড এইটো সপ্তাহৰ ভিতৰতে অৰ্থাৎ এইটো মাহতে আপোনালোকে অক্টোবৰ মাহৰ ভিতৰতে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে, এডমিট কাৰ্ড ডাউনলোড কৰিবৰ বাবে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত আপোনালোকক লিংক দিম। এটা অতি সহজতে আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়া মন দিয়ক যাতে এক্সামবোৰ সকলোৱে ভাল হয় আৰু ভালদৰে দিয়ে, ভালদৰে প্ৰিপাৰেশ্যন কৰে যাতে চিলেবাছবোৰ ফ'ল' কৰিব। আৰু মোৰ চেনেলটোতে কেইটামান ভিডিঅ' বনোৱা হৈছে আসাম টেট সম্পৰ্কে, ব্যাকৰণ আদিৰ ওপৰত। ঠিক আছে, আপোনালোকে এই ভিডিঅ'টো চাই থাকিব। আপোনালোকৰ বাবে কেইটামান প্ৰশ্ন উত্তৰ লৈছোঁ, পলম নকৰি প্ৰশ্নকেইটা আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো যে অসমত কিমানখন চাহ বাগিচা আছে? আমাৰ ভাৰতৰ প্ৰথম চাহ খেতিয়ক কোন? চিপাহী বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল বা চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? ঠিক আছে, যে অসমত কিমানখন চাহ বাগিচা আছে আপোনালোকে কমেণ্ট কৰি জনাব। আমাৰ ভাৰতৰ প্ৰথম চাহ খেতিয়ক কোন? মণিৰাম দেৱান। কিমান চনত চিপাহী বিদ্ৰোহ হৈছিল? চিপাহী বিদ্ৰোহ হৈছিল 1857 চনত। ঠিক আছে, 4 নম্বৰটো হ'ল যে কিমান চনত অসম প্ৰাথমিক শিক্ষা আইনখন গৃহীত হৈছিল? অসম প্ৰাথমিক শিক্ষা আইনখন গৃহীত হৈছিল 1926 চনত। ঠিক আছে, আৰু 5 নম্বৰ কুৱেশ্যনটো হ'ল যে এডুকেশ্যন শব্দটো কোন শব্দৰ পৰা আহিছে? আপোনালোকে নিশ্চয় জানে এডুকেশ্যন শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি বা লেটিন শব্দৰ পৰা আহিছে। যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়া আগন্তুক নতুন নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনবোৰ পাই থাকিব। আৰু মোৰ ভিডিঅ'বোৰ চাই ল'ব, বহুতো ভিডিঅ' আপলোড কৰা হৈছে আসাম টেটৰ ওপৰত। ঠিক আছে, বহুত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গোটেইবোৰ। পলম নকৰি ভিডিঅ'বোৰ চাই ল'ব, আপোনালোকৰ বহুত কামত আহিব। ধন্যবাদ। সকলোৱে এক্সামবোৰ ভালদৰে দিব বুলি আশা ৰাখিলোঁ।